গাৰ্লফ্ৰেণ্ডৰ মোবাইলত বয়ফ্ৰেণ্ডৰ ভয়ংকৰ SMS আজিৰ ভিতৰত গোচৰ উঠাই ল মই জেলত যাব লগা হলে জেলৰ পৰা ওলাই তোৰ বংশৰ সকলোকে শেষ কৰিম এজন ভণ্ডপ্ৰেমিকৰ কুকাণ্ডৰ খলকনি তুলিছে সমগ্ৰ দক্ষিণ কামৰূপত শেহতীয়াভাৱে ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰ শিমুলী আৰক্ষীৰ জালত পৰিছে এজন ভণ্ডপ্ৰেমিক নাম নজৰুল ইছলাম ছয়গাঁৱৰ চাম্পুপাৰাৰ এজন ভণ্ড যুৱকে বিগত 4 বছৰে এগৰাকী যুৱতীৰ সৈতে বিয়াৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক ছেদ কৰি অন্য যুৱতীৰ বিয়াৰ যুঁজা চলাইছিল ভণ্ড যুৱক নজৰুল ইছলামে উপায়বিহীন হৈ বিগত 4 বছৰে প্ৰতাৰণাৰ বলি হোৱা যুৱতীগৰাকীয়ে উপস্থিত হৈছিল ভণ্ডপ্ৰেমিক নজৰুল ইছলামৰ বাসগৃহত যুৱতীগৰাকীয়ে প্ৰেমিকাৰ ঘৰত যোৱাৰ পিছত ভণ্ডপ্ৰেমিকৰ পৰিয়ালৰ দ্বাৰা হ'ব লগা হৈছিল শাৰীৰিক নিৰ্যাতনৰ বলি নিৰুপায় যুৱতীগৰাকীয়ে অৱশেষত জোৰ শিমুলী আৰক্ষীৰ চকীত ভণ্ডপ্ৰেমিকৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰৰ ভিত্তিত জোৰ শিমুলী আৰক্ষীয়ে 588/22 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি ভণ্ডপ্ৰেমিক নজৰুল ইছলামক আটক কৰি প্ৰেৰণ কৰে জেল হাজতলৈ গানি চালান কৰি দিছে কি হৈছে ল'ৰাটোৰ লগত সম্পৰ্ক হৈছিল 4 বছৰ হৈছে তাৰপিছতে আজি আনি কালি ল'ৰাটোৱে এটা মেছেজ কৰিছে যে মই জেলতে যাম তাৰপিছত আহি তক মাৰিম এইটো মেছেজ কৰিছে হুমকি দিছে হত্যা কৰিব ভাবুকি দিছে এইটো মেছেজ আছে আমাৰ তাত কালি দিছে ৰাতি মাৰিব আৰু কৈছে যে তই কিস্তি উঠাই লোৱাৰ পিছত ভাল হ'ব তোৰ আৰু নুঠালে মই জেলত গ'লে আহি তক মাৰিম এনেকৈ কৈছে আজি এতিয়া কৈছে পইচা যাব আৰু জেল খাটিম তোৰ নামত কেছ দিম আৰু বহুত হুমকি দি থাকে যে পইচা যাও আৰু কৈছে ল'ৰাটোৱে আমাক কৈছে যে পইচা যাব থানাত দিম তক নিদিও বেলেগ মানুহক নিদিও থানাত পইচা দি সব কৰিম আৰু মই 10 দিন 15 দিন জেলত থাকিম তাৰপিছত আহি তক মাৰিম আৰু কৈছে তাৰ ঘৰত যে আছিল মাৰিছে যে সিদিনা তাৰ আব্বাই কৈছে হিও কৈছে যে থানাত যাই আছো পুলিচ আনি উঠাই দিম পিছত থানাত যাই পুলিচ আনি মোক দি দিছে পিছত মোক থানাত ৰাখিছে পিছত মই এটা কেছ দি মানে ঘৰত আহিছো আমাৰ গাৰ্জেনে যাই লৈ আহিছে আৰু হুমকি দিছে যে পইচা যাব থানাত দিম তক নিদিও কিন্তু কষ্টটো আমাৰ নহব তোৰ হ'ব নাই মইতো পইচা নলওঁ আৰু মোৰ হয়তো বিচাৰ লাগে যেটো কৰিছে 4 বছৰ যেটো কৰিছে তো হয়তো বিচাৰ লাগে আমাৰ কিবা অবৈধ সম্পৰ্ক আছে হৈছে আৰু সব প্ৰমাণ আছে আমাৰ সব প্ৰমাণ দিব পাৰিম আমি এতিয়া ল'ৰাটো কৈ আছে মোৰ আগত বিয়া হৈছিল তাৰ আমাৰ সেই হাজবেণ্ডৰ লগত ফটো আছিল আগৰ এতিয়া হুমকি দি আছে সেই ফটো ভাইৰাল কৰি দিম নিউজ কৰি দিম তক বদনাম দিম তক থাকিব নিদিও ইয়াতে তোমাৰতো এই সংসাৰ ভাঙিছিল আগতে ইয়ে ভাঙিছে ভাঙিছে আহিছে পিছত আমাৰ হাজবেণ্ডে যোৱাৰ পিছতে আহিছে বিয়া পাতিব কৈছে আমাক আৰু ভাড়া কৰি বেলেগ জায়গাত ৰাখিছে আমাক হিও আছিল মইও আছিলো এতিয়া তোমাক হত্যা কৰিব বুলি ভাবুকি দিছে আৰু হত্যা কৰিবই গৰৈমাৰীৰ পৰা আব্দুল ৰৌফ আলমগীৰ ৰিপৰ্ট RR নিউজ